নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পাতত দিয়া মাছৰ ৰেচিপি। তেন্তে ব'লক আমি এতিয়া ৰেচিপিটো চাওঁ। প্ৰথমে মই কলপাতকেইখন অলপমান লেৰেলাই লৈছোঁ। নিমখ হালধি সানি মাছখিনি মই দি ল'লোঁ আৰু ইয়াতে লগতে আদা নহৰু আৰু জলকীয়া দি দিছোঁ। এতিয়া আমি মাছখিনি মেৰিয়াই বান্ধি ল'ম। ভালদৰে বান্ধি ল'ব যাতে খুলি নপৰে। আৰু এয়া আমাৰ এনায়ে বান্ধি দিছে, যিহেতু ভিডিঅ' কৰিবলৈ অকলে প্ৰব্লেম হয়। এনাই বান্ধি কৰি দিছে আৰু মই ভিডিঅ' কৰিছোঁ। এয়া দেখিছে এনাই ধুনীয়াকৈ বান্ধি দিছে। আমি দুটা টোপোলা কৰিলোঁ আৰু মই কেৰাহীত বনাম। এতিয়া মাছখিনি আমি কেৰাহীত দি দিম আৰু ঢাকন মাৰি দিব ধুনীয়াকৈ, যাতে হাৱা নোলায়। আৰু মাজতে ওলট পালট কৰি দিব মাছখিনি, মই দেখাবলৈ নহ'ল। আৰু এয়া মাছখিনি হৈ গৈছে, মই এতিয়া নমাই ল'ম। নমাই অলপ সময় ঠাণ্ডা হ'ব দিম, তাৰপিছত মই পিটিকিম। আৰু আপোনালোকে কেৰাহীত বনালে মানে গেছতো বনাব পাৰে। মই জুইত বনাই দেখাইছোঁ। জুইত বনালে এটা বেলেগেই সোৱাদ লাগে। মাছখিনি মই ঠাণ্ডা হ'ব দিম আৰু ঠাণ্ডা হোৱাৰ পাছত মই 1 চামুচ মিঠাতেল আৰু 1 চামুচ নেমুৰ ৰস দি এইখিনি ভালদৰে পিটিকা কৰি ল'ম।